আজি আমাৰ আলোচনাৰ টপিক হৈছে ডমিনিয়ন ষ্টেটাছ। এতিয়া আমি প্ৰথমে বুজিবলৈ চেষ্টা কৰিম যে ডমিনিয়ন ষ্টেটাছ মানে কি। এতিয়া চোৱা, ডমিনিয়ন ষ্টেটাছ মানে হৈছে যে ব্ৰিটিছে নিজৰ অধীনত থাকি, অৰ্থাৎ ব্ৰিটিছৰ অধীনত থাকি স্বায়ত্তশাসন লাভ কৰা। মানে কথাটো এনেকুৱা ধৰণৰ যে যদি তোমাৰ দেশখন ব্ৰিটিছ ডমিনিয়ন ষ্টেটাছ তেতিয়া লাভ কৰিব যেতিয়া দেশখনৰ আভ্যন্তৰীণ যিমানবিলাক শাসন আছে, আভ্যন্তৰীণ যিমানবিলাক বিষয় আছে, এই সকলোবোৰতে সেই দেশখনৰ অধিকাৰ থাকিব, কিন্তু মূল মুৰব্বী হিচাপে কোন থাকিব? ব্ৰিটিছ থাকিব। গম পাইছানে? এতিয়া এইখিনিতে আমি অকণমান আগৰ কথা আলোচনা কৰোঁ, 1928 চন। তো তেতিয়া কি হৈছিলে? চাইমন কমিশ্যনৰ কথা আমি ইতিমধ্যে গম পাইছোঁ, বুজি পাইছাই তোমালোকে চাইমন কমিশ্যনৰ কথা। তো এতিয়া 1928 চনত কি হৈছিলে? চাইমন কমিশ্যনৰ পিছত ভাৰতৰ কিছু লোকে, ঠিক আছে, ভাৰতৰ কিছুমান লোকে কি বিচাৰিছিলে? সংবিধানৰ এখন খচৰা প্ৰস্তুত কৰিছিলে। তেওঁলোকে নিজে এখন সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিলে। আৰু সেই সংবিধানৰ যে খচৰাখন প্ৰস্তুত কৰিছিলে, সেয়া কাৰ অধ্যক্ষতাত আছিলে? মতিলাল নেহেৰুৰ অধ্যক্ষতাত, ঠিক আছে। আৰু সেইকাৰণে এই যি খচৰা প্ৰস্তুত কৰিছিলে, ইয়াক কোৱা হয় নেহেৰু ৰিপৰ্ট বুলিও কোৱা হয়, নেহেৰু প্ৰতিবেদন বুলিও কোৱা হয়। আৰু এই মতিলাল নেহেৰুৰ অধ্যক্ষতাত যি সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিলে, তো তাত সেই নেহেৰু ৰিপৰ্টৰ মূল যিটো তেওঁলোকৰ লক্ষ্য আছিলে, সেই লক্ষ্যটো হৈছিলে যে ভাৰতবৰ্ষক ডমিনিয়ন ষ্টেটাছ দিব লাগে। সেই সময়ত ভাৰতৰ কিছু লোকৰ মতে, কিছুসকলৰ মতে যে ভাৰতবৰ্ষখনক ডমিনিয়ন ষ্টেটাছ দিব লাগে। হয়তো তেতিয়া তেওঁলোকে কথাবোৰ বেলেগ ধৰণে ভাবিছিলে, ঠিক আছে। তো ভাৰতক ডমিনিয়ন ষ্টেটাছ দিব লাগে। তো তেতিয়া সেই যিখন নেহেৰু ৰিপৰ্ট আছিলে, তো তাতে তেওঁলোকে ব্ৰিটিছসকলক কি কৰিছিলে? এটা দাবী জনাইছিলে। কোনে দাবী জনাইছিলে? ভাৰতে জনাইছিলে, ভাৰতৰ কিছু লোকে জনাইছিলে। কাক জনাইছিলে? এই ব্ৰিটিছসকলক জনাইছিলে। ব্ৰিটিছক দেখিছা, ব্ৰিটিছক দাবী জনাইছিলে। কি দাবী জনাইছিলে? যে ভাৰতবৰ্ষখনক ডমিনিয়ন ষ্টেটাছ দিব লাগে। আৰু এই মতিলাল নেহেৰুৰ অধ্যক্ষতাই হৈছিলে, সেয়া সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিলে, সেয়া তোমালোকে গম পাইছে। আৰু তাতে ব্ৰিটিছক জনাইছিলে যে ভাৰতবৰ্ষখনক কি দিব লাগে? কি দাবী জনাইছিলে? যে ভাৰতবৰ্ষখনক এই ডমিনিয়ন ষ্টেটাছ দিব লাগে বুলি তেওঁলোকে এটা দাবী জনাইছিলে। আৰু তাত তেওঁলোকে কৈছিলে যে এবছৰৰ ভিতৰতে ভাৰতক ডমিনিয়ন ষ্টেটাছ দিব লাগে। কিন্তু এতিয়া কথাটো হ'ল যে ভাৰতৰ সেই যি দাবী, ভাৰতৰ সেই লোকসকলৰ যি দাবী, সেই সময়ত ব্ৰিটিছে যিহেতু মনা নাছিলে, তাৰ পাছতে কি হৈছিলে? 1929 চনত, ঠিক এবছৰ পিছতে, কাৰণ তেওঁলোকে কৈ দিছিলে ন এবছৰৰ ভিতৰত ভাৰতক ডমিনিয়ন ষ্টেটাছ দিব লাগে বুলি। ঠিক এবছৰ পিছতে জৱাহৰলাল নেহেৰুৰ সভাপতিত্বত লাহোৰত কি হৈছিলে? এখন মিটিং হৈছিলে, অধিৱেশন এখন হৈছিলে। তো সেই লাহোৰ অধিৱেশনত কি কৰিছিলে? তাত কংগ্ৰেছে এইটো ক'লে যে আমাক এতিয়া ডমিনিয়ন ষ্টেটাছ নালাগে। কি বুলি ক'লে? যে ভাৰতক এতিয়া ডমিনিয়ন ষ্টেটাছ প্ৰদান কৰিব নালাগে। ব্ৰিটিছক যি দাবী জনাইছিলে, যে 1928 চনত ব্ৰিটিছক যি দাবী জনাইছিলে যে ভাৰতবৰ্ষখনক ডমিনিয়ন ষ্টেটাছ দিব লাগে, কিন্তু এবছৰৰ ভিতৰত তেওঁলোকে কৈছিলে ন দিবৰ কাৰণে, কিন্তু সেই যি এবছৰৰ ভিতৰত প্ৰদান নকৰিলে, তেতিয়া কৈছে যে ভাৰতক এতিয়া ডমিনিয়ন ষ্টেটাছ নালাগে। এতিয়া ভাৰতক কি লাগে? পূৰ্ণ স্বৰাজ, অৰ্থাৎ আমাক আধা স্বাধীনতা নালাগে। ডমিনিয়ন ষ্টেটাছ মই আগতে কৈছোঁ যে ব্ৰিটিছৰ অধীনত থাকিব, মূল মুৰব্বী হ'ব ব্ৰিটিছ, আভ্যন্তৰীণ শাসন দেশখনে নিজে চলাব পাৰিব। তাৰমানে ধৰা সম্পূৰ্ণ স্বাধীনতা নাপাব। তো গতিকে এতিয়া ভাৰতে কৈছে যে আমাক নালাগে ডমিনিয়ন ষ্টেটাছ, এতিয়া আমাক লাগে কি? আমাক পূৰ্ণ স্বৰাজ লাগে, অৰ্থাৎ আমাক কমপ্লিট স্বাধীনতাটো লাগে। তো সেইকাৰণে 1930 চনৰ 26 জানুৱাৰীত কি কৰিছিলে? ভাৰতত গোটেই দেশত তেওঁলোকে পূৰ্ণ স্বৰাজ দিৱস হিচাপে পালন কৰিছিলে, যে আমাক সম্পূৰ্ণ স্বাধীনতা লাগিব। তো এয়া হৈছিলে পূৰ্ণ স্বৰাজ। তাৰ আগত আমি ক'লোঁ ডমিনিয়ন ষ্টেটাছ, যে ডমিনিয়ন ষ্টেটাছ হৈছে যে ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনত থাকি আভ্যন্তৰীণ
শাসন স্বায়ত্ত শাসন লাভ কৰা আভ্যন্তৰীণ শাসনত নিজেই শাসন চলাব পাৰিব, কিন্তু মূল মুৰব্বী হিচাপে কোন থাকিব? ব্ৰিটিছসকল থাকিব।